উত্তৰ পশ্চিম যোৰহাটৰ প্ৰকৃতিপ্ৰেমী দেহ বৰা ৭৫টা বছৰ যি দেহে প্ৰাণে লাগি সেউজ পৰিৱেশ সৃষ্টি কৰি সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মাজত সেউজ পৰিৱেশ গঢ় দিয়াৰ বাবে আজীৱন বৰ্তি হৈ আছে। জীৱ-জন্তুক সুৰক্ষা দিবলৈ সুকীয়াকৈ মাটি খুলি বিভিন্ন গছ-গছনি ৰোপণ কৰিছে। 4খনকৈ ফল ফুলৰ বাগিচাত বিভিন্ন প্ৰজাতিৰ কৰ্দৈ, আম, লিচু, ডালিম, বগৰী, কাশ্মীৰী টেঙা, ৰূপহী থেকেৰা, মাটি কঁঠাল, বিলাতী আম, তৰমুজ উপৰিও বিবিধ ফলৰ গছেৰে উভৈনদী। অসমৰ বিভিন্ন ঠাইত গছ-গছনি ৰোপণ কৰাৰ লগতে যোৰহাট জিলাৰ কাষৰীয়া অঞ্চলৰ বিদ্যালয়সমূহত গছ-গছনি ৰোপণ কৰি প্ৰকৃতিক সুৰক্ষা আৰু সংৰক্ষণৰ চেষ্টা চলাই আহিছে। ইয়াৰ উপৰিও তেওঁ নদী কাষত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে বৃক্ষৰোপণ কৰি আহিছে বুলি জানিবলৈ দিয়ে। জীৱ-জন্তুক চৰাই-চিৰিকটিৰ বাবে তেওঁ আজীৱন গছ-গছনি ফল-ফুল ৰোপণ কৰি যাব বিচাৰে। তেওঁ আজি পৰ্যন্ত যিমান ফল ফুলৰ বাগিচা নিজে গাঁঠিৰ ধন ভাঙি নিৰ্মাণ কৰিছে, সেই অৰণ্য সুৰক্ষাৰ বাবে তেওঁ চৰকাৰৰ পৰা সহায় সহযোগ আশা কৰিছে। ৮০-৯০ হাজাৰতকৈ অধিক টকা খৰচ কৰিছে প্ৰকৃতিক গছ-গছনি ৰোপণ কৰাৰ বাবে। চৰকাৰে যদি তেওঁ নিৰ্মাণ কৰা অৰণ্য সুৰক্ষাৰ বাবে চাৰিওফালে বেৰা দিয়াৰ বাবে ব্যৱস্থা কৰি দিয়ে, তেন্তে তেওঁ জীৱ-জন্তু চৰাই-চিৰিকটিক আশ্ৰয় প্ৰদানৰ লগতে প্ৰকৃতিক সদায় সুন্দৰ মনোমোহা সেউজীয়া কৰি ৰাখিবলৈ চেষ্টা চলাই যাব বুলি ব্যক্ত কৰে। সৰ্বমানৱৰ মংগলৰ হকে প্ৰকৃতিক সুৰক্ষা আৰু সংৰক্ষণৰ বাবে আজীৱন সেৱা আগবঢ়াই যোৱা ভৱিষ্যতে পৰিকল্পনা তেখেতে নিৰ্মাণ কৰা অৰণ্যৰ বিষয়ে প্ৰকাশ কৰে। চৰকাৰলৈ আহ্বান সহায়ৰ। আৰু প্ৰায় আমাৰ অসম ৰাইজে চিনি পাইছেই। গতিকে আজি মই ইয়াত থকা 57 বছৰে হ'ল আৰু মই সৰু কালৰ পৰা গছ পুলি ৰুই খুব ভাল পাওঁ আৰু গছ ফুল এইটো মোৰ কাৰণে বৰ প্ৰিয় বস্তু আৰু সেইকাৰণে গছ ৰুব লাগে মানুহে। এতিয়া কিছুমানে ধ্বংস কৰে, কিন্তু মই ধ্বংস কৰিবলৈ নিদিওঁ আৰু মই ৰুওঁ আৰু মানুহে সেইবোৰ বুজি নাপায় কথাবোৰ ভালকৈ। গতিকে গছ থাকিলেহে মানুহ জীয়াই থাকিব আৰু জীয়াই থাকিব মানে চাৰিমুঠি জীৱৰ সকলোৰে অধিকাৰ আছে জীয়াই থকা। গতিকে আমি চাৰিমুঠি জীৱ মানে সকলোৰে মানে ৰাখিব লাগিব, প্ৰতিপাল কৰিব লাগিব, চাব লাগিব, তেতিয়াহে পৃথিৱীখন ইয়াতে জীয়াই থাকিব। আৰু গছ কাটিলে মানুহ মানে বহুত বিপদত পৰে। এতিয়া নিজে চিন্তা কৰি চাওক, এজোপা গছে আমাক কিমান ফল মূলৰ পৰা কাঠ খৰি বা কিমান বস্তু দিয়ে। গতিকে ইমান ধুনীয়া এটা বস্তু আজিকালি কাটি ধ্বংস কৰে। কিন্তু মই বেয়া লাগে সেই কথাবিলাক দেখিলে। কিন্তু মই হ'লে কাটিলে এজোপা কাটি 10জোপা ৰুওঁ, তেতিয়াহে মোৰ মনটো ভাল লাগে। আৰু মই সদায় 4জোপা-5জোপা গছ নৰুলে মোৰ মনটোৱে শান্তি নালাগে। গতিকে গছ সেইকাৰণে মানুহে সকলোৱে, ময়ে নহয়, সকলো যিমান যুৱক যুৱতী আছে সকলোৱে দিনে 2জোপা-এজোপা গছ ৰোৱাটো কৰ্তব্য। আৰু গছ থাকিলেহে মানুহ থাকিব। এতিয়া মোৰ ইয়াত আছে আম আছে, কঁঠাল আছে, লিচু আছে, পনিয়ল আছে, জামুক আছে, খেজুৰ আছে, আমৰা আছে, মধুৰিআম আছে আৰু থেকেৰা আছে, ৰূপহী থেকেৰা আছে, বৰটেঙা আছে, খোলেং টেঙা আছে, শিলিখা আছে, মানে ইত্যাদিকে বহুতখিনি গছ-গছনি আছে। দেৰগাঁৱৰ পৰা বিকাশ গগৈ ৰিপৰ্ট, টাইম বাছা।